নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ লগত কথা পাতিম বুলি আহিলোঁ। মই মোৰ চেনেলটোৰ প্ৰথম ভিডিঅ' আজি আপলোড দিছোঁ। মই চেনেলটোৰ প্ৰথমটো ভিডিঅ' আপলোড দিছোঁ আৰু পিছলৈ ভাল ভাল ভিডিঅ' পাই থাকিব আপোনালোকে চাব মোৰ চেনেলটো। তাকে এতিয়া আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ। চেনেলটো কিমান আগবাঢ়ি নিয়াব পাৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকে মোৰ জয়া অসম চেনেলটো ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদি ভাল পায় ধুনীয়াকৈ কমেণ্টত লিখি জনাব যে মই আৰু নতুন নতুন ভাল ভাল ভিডিঅ' মই বনাই থাকিব পাৰোঁ। তেওঁ প্ৰথমকৈ খুলিছোঁ, চাওঁ কিমান কি হয় কি নহয়। আপোনালোকে চাব মোৰ ভিডিঅ'টো। আপোনালোকৰ ওপৰৰে আপোনালোকে কিমান আগবঢ়াই নিব পাৰে। ধীৰে ধীৰে আগবঢ়াই নিব মোৰ চেনেলটো। মোৰ নতুনকৈ খোলা চেনেল জয়া অসমৰ বুলি। সকলোকে ইয়াত ক'লো আৰু চাব আপোনালোকৰ সকলো মোৰ চেনেলটো। কোনোদিন সময় পাওঁ নাপাওঁ সেনেকুৱা লেখীয়া সময় নাথাকে। চাওঁ যেতিয়া সময় পাওঁ তেতিয়া মই চব ভিডিঅ' দিম আপোনালোকৰ আগত। আপোনালোকে খালি মোক ছাপোৰ্ট কৰি যাব, তেতিয়া মই ধীৰে ধীৰে আগুৱাই যাম। আপোনালোকে যিমান পাৰে মোক ছাপোৰ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব পাৰিব। চাওঁ অসমবাসী ৰাইজ আপোনালোকে কিমান আগবঢ়াই নিব পাৰে। আপোনালোকৰ ওপৰতে ৰাইজ মই ব্লগৰ ভিডিঅ' বনাম। ব্লগ খোৱা বোৱা কিছুমান লৈ কিনে বনাম। থাকিম আৰু কেনেকুৱা পাই ভিডিঅ'টো জনাব। ভাল লাগিলে খালি ছাবস্ক্ৰাইব কৰিব। চাওঁ কিমান ভিডিঅ' দিব পাৰোঁ আপোনাৰ। নতুন নতুন ভিডিঅ' দিম। ভাল ভাল ভিডিঅ' পালে শ্বৰ্ট ভিডিঅ' পাব। খালি আপুনি ব্লগ দিম।